বৰ ভাল মাৰিছে হে ৰিংকু ভাল ঢোল বজায় মোৰ লগত থাকে ভাল ফুটবল খেলে আমি যেতিয়া ফুটবল খেলিবলৈ আহোঁ মানুহৰ কাৰণে আমাৰ কাৰণে নহয় মানুহৰ কাৰণে প্ৰমোশ্যনৰ কাৰণে সি সদায় মোৰ ফ্ৰণ্টত থাকে আৰু ৰাইটত খেলে বৰ ধুনীয়া খেলে ৰিংকুৱে দুলীয়াজনৰ বিষয়ে কিবা এটা ক'ব দুলীয়াজনৰ বিষয়ে কিবা এটা ক তৈলনগৰী দুলীয়াজান ভাল লাগে মোৰ ঘৰ হাপে খাতিতে বেছি দূৰ নহয় ওচৰৰে হয় মই সকলো লোকে ইয়াত থকা উপস্থিত সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ এই সেইটো চবেই কয় বেলেগ কিবা এটা ক আচলতে জুবিন দাই ক'লে মই ক'বলৈ আৰু বাকী নাথাকে নহয় জানো গতিকে মই শুভেচ্ছা দিয়াৰ বাহিৰে আৰু বেলেগ একো ক'ব পৰা আচলতে মোৰ যোগ্যতা নাই বুলি মই ভাবোঁ ভাল পাওঁ বুলি কৈ দে ভাল পাওঁ বুলি ক'বলৈ কৈছে ইংলিছতে কৈ দিছোঁ সকলোকে আই লাভ ইউ ঐ নাহৰ ঐ নাহৰ আনিলি তই বহাগৰে বগৰ ঐ নাহৰ ঐ নাহৰ যাচিবিনে পানী টুপি দিয়া ঘৰ ঐ নালাগে বুক ভাগৰ ঐ জবহনৰ বৰ দুপৰ ঐ নাহৰ 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 ঐ পাৰিবিনে চেনেহ চাদৰ সপোন দেখা মনৰ ঐ এখন পাৰে ঘৰ ঐ নাহৰ পাৰিবিনে চেনেহ চাদৰ ডক্টৰ বেজবৰুৱা চালে নাই কোনে কোনে চাইছে চাইছে মিছন চাইনা কাঞ্চনজংঘা ডক্টৰ বেজবৰুৱা এতিয়া আৰু আহিব পিছে দুলীয়াজানৰ চিনেমা হল আছে নাই দুখৰ কথা চবে কয় বোলে দুলীয়াজান বৰ ধনী জেগা বুলি কয় কিন্তু ৰাস্তাৰ অৱস্থাই নাই পইচাবোৰ পকেটত ভৰাই থলে লাভ নাই নহয় খৰচ কৰিব লাগিব ৰাস্তা ভাল হ'ব লাগিব চিনেমা হল এটা হ'ব লাগিব ৰাইট নহ'লে চিনেমা কিয় বনাই আছোঁ যদি চিনেমা হলে নাই চ' যিসকল ধনী ব্যক্তি আছে ইয়াৰ তেওঁলোকক অনুৰোধ কৰিছে এটা চিনেমা হল বনাওক যাতে দুলীয়াজানৰ মানুহে চিনেমা চাবলৈ পায় অহা বছৰ মোৰ আৰু দুখন ডাঙৰ ডাঙৰ চিনেমা আহিব চ' আপোনালোকে দৌৰ ফুৰিব নালাগে যাতে ইয়াতে চাবলৈ পায় সোনকালে চিনেমা হল এটা লাগে ইয়াত সেইটো মোৰ ৰিকুৱেষ্ট আৰু থ্যাংক ইউ